এয়া চাওক, আজি ৰাতিপুৱাৰ পৰিৱেশটো অলপমান দেখালোঁ। এতিয়া 5টা বাজিছে। মা লক্ষীক আদৰিবৰ বাবে সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছোঁ। পোনপ্ৰথমে চোতালখনৰ পৰাই আৰম্ভ কৰোঁ। আমাৰ চাৰিওকাষ যিখন ঘৰ চাফ চিকুণতা হৈ থাকিব, সেইখন ঘৰত মা লক্ষী থাকে বুলি বিশ্বাস কৰা হয়। সেইবাবে প্ৰথমতে চোতালখনৰ পৰাই আৰম্ভ কৰোঁ। চোতালখন মই ধুনীয়াকৈ সাৰি লওঁ, তাৰপিছত আৰম্ভ কৰি থাকিম বাকীখিনি কাম। গতিকে ব'লক চাই থাকক ভিডিঅ'টো। পোনপ্ৰথমে আপোনালোক সকলোকে লক্ষী পূজাৰ অলেখ অযুত শুভকামনা থাকিল। আপোনালোকৰ হয়নে বাৰু? মোৰ মানে ঘৰত কিবা এটা যদি পাতিব লগা থাকে, তেনেহ'লে আগদিনাখন মোৰ একেবাৰে টোপনিয়ে নাহে। সেইবাবে মোৰ সোনকালে উঠা হয়। উঠিয়ে চোতাল সৰাত লাগি গ'লোঁ। যিদিনাখনৰে পৰা এইখন ঘৰত বিয়া সোমাইছোঁ, সেইদিনাখনৰে পৰা ঘৰৰ সকলো নিয়ম নীতি মই পালন কৰি আহিছোঁ। যেতিয়ালৈকে জীয়াই থাকোঁ, তেতিয়ালৈকে এইবোৰ নিয়ম নীতি পালি থাকিবলৈ চেষ্টা কৰিম। এইবোৰ কৰি আচলতে ময়ো বহুত ভাল পাওঁ। এয়া চাওক, চোতালখন মচিও ল'লোঁ। আৰু এতিয়া গা পা ধুই আহিলোঁ। আহিয়ে এয়া ধুনীয়াকৈ পাকঘৰটো চাফ চিকুণ কৰি ধূপ লগাই ল'লোঁ, যিহেতু ক্ষীৰ বনাম ভোগত দিবৰ বাবে। এইফালে এটা কুকাৰ পাতি দিছোঁ, তাতে চাউলকেইটা গাখীৰ আৰু পানী দি অলপ সিজাই ল'ম। মানে এটা চিটি আহিব দিম, তেতিয়া ক্ষীৰখিনি অলপ সোনকালে হয় আৰু। এয়া চাওক, ক্ষীৰখিনি গাখীৰখিনিত এয়া সেই কুকাৰত চিটি মাৰি লোৱা সেই চাউলখিনি দি দিলোঁ, আৰু এয়া তেজপাত দুখিলা দি দিছোঁ, দি লৰাই আছোঁ। এইফালে দি দিছোঁ ঘি। এয়া ঘি অলপ দি দিছোঁ। তাৰ পাছত ইয়াত দি দিম মৌ। এয়া মৌ অলপো দি দিলোঁ। পঞ্চামৃত হয়, সেইবাবে মই ঘিউ মৌ এইবোৰ ব্যৱহাৰ কৰোঁ। আৰু এইফালে দিলোঁ অলপমান নাৰিকল, পিচি লৈছিলোঁ মই। এয়া নাৰিকল দি দিলোঁ, আৰু এয়া হৈছে ইলাচি, খুন্দি পেলাই দি দিছোঁ। আৰু এইফালে দিছোঁ খিচমিচ। ক্ষীৰত আৰু খিচমিচ নিদিলে কেনেকৈ হ'ব, হয়নে নহয় কওকচোন? ইয়াৰ সোৱাদটো মানে বেছি ভাল হয়। আৰু এই ক্ষীৰখিনি ধুনীয়াকৈ বনাই লওঁ। এয়া এতিয়া দি দিলোঁ চেনিখিনি। চেনি মই 4 কাপ দিছোঁ। 2 লিটাৰ গাখীৰত মই 2 মগ চাউল দি বনাইছোঁ ক্ষীৰখিনি। চাওক, ধুনীয়াকৈ ডাঠ হৈ আহিছে, আৰু এইখিনিও হৈ আহিছে। অলপ সময় এনেদৰে লৰাই ল'ম। আৰু শেষত এটা বস্তু দিম মই, এয়া হৈছে গাখীৰ। মই গৰম গাখীৰ অলপ উলিয়াই থৈ দিছিলোঁ, এইখিনি মই শেষত দি দিওঁ, কাৰণ ইয়াত সোৱাদটো অলপ বেছি ভাল হোৱা যেন লাগে। সেইবাবে উলিওৱা সময়ত মই অলপমান ডাঠ গাখীৰ দি দিওঁ। আৰু এয়া চাওক, মই ভোগ ভাগ আগবঢ়ালোঁ। সম্পূৰ্ণভাৱে নিয়ম নীতিবোৰ আপোনালোকক দেখাব নোৱাৰিলোঁ, গতিকে আপোনালোকে বেয়া নাপাব। তথাপিতো চেষ্টা কৰিছোঁ অলপ কিবা দিবলৈ কাৰণে। এয়া ভোগ আগবঢ়াই এয়া ওচৰৰে সৰু ল'ৰা ছোৱালীবোৰ আহিল, সিহঁতকো মই মাৰ প্ৰসাদ দিবলৈ ওলালোঁ। এয়া দি আছোঁ। আৰু ঘৰত এনেদৰে কিছুমান কাম কৰিব পাৰিলে ভাল, আৰু মই এইবোৰ কাম কৰি ভাল পাওঁ। ঘৰৰ নিয়ম নীতি কিবা কিবি এইবোৰ মানি চলি মই ভাল পাওঁ। গতিকে আজি মা লক্ষীকো বহুত আদৰেৰে আমন্ত্ৰিত কৰিলোঁ ঘৰলৈ, আদৰিছোঁ আৰু মা লক্ষীক। আৰু আপোনালোকে এইবোৰ কৰিব নোৱাৰিলেও, যদি সঁচা অন্তৰেৰে মাক এডাল ধূপ দিও চাফ চিকুণতাৰে যদি মাক আৰাধনা কৰে, তেনেহ'লে সঁচা অৰ্থত ক'ব গ'লে মায়ে আপোনালোকক তাৰ পৰাই আশীৰ্বাদ কৰিব। ইমান বেছি কৰিব নোৱাৰিলেও আপোনালোকে
সেইকণটো কৰিব পাৰিবই নিশ্চয়। আৰু সকলো প্ৰায় সংখ্যক মানুহে এইবোৰ কাম কৰেই। লক্ষী পূজা, যিকোনো পূজা, অকল লক্ষী পূজা বুলিয়েই নহয়, যিকোনো পূজা পাতল কৰে। যিসকলে নকৰে আপোনালোকে নাভাবিব যে বহুত কিবা কিবি কৰিব লাগে, সেইটো নহয় আচলতে। ভগৱানে আপুনি যদি সঁচা অন্তৰেৰে ভগৱানক বিচাৰে তেন্তে হ'লে ভগৱান তাতো সন্তুষ্ট। এয়া চাওক কিমান হাঁহি হাঁহি ল'ৰাকেইটা খাই আছে। সিহঁতক দেখি মোৰ মানে সন্তোষ লাগি গৈছে। আৰু এয়া ভিতৰতো এয়া চাওক। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পোনপ্ৰথমে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু লক্ষী পূজা, গতিকে আপোনালোকক দেখালোঁ যে মই ঘৰত কিদৰে লক্ষী পূজা পালিলোঁ। সকলোবোৰ নিয়ম নীতি দেখাব নোৱাৰিলেও যি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পৰাপক্ষত সন্ধিয়া মা লক্ষীক আদৰা হয়, কিন্তু এইবাৰ পুৱা ভাগতে মই সকলো নিয়ম নীতি কৰিলোঁ। কাৰণ এইবাৰ যিহেতু চন্দ্ৰগ্ৰহণ লাগিব, গতিকে শুভ হোৱাৰ বিপৰীতে অশুভহে হ'ব পাৰে। সেইবাবে ভোগ-ভাগ ৰাতিপুৱাতে আগবঢ়ালোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো, সকলোৱে মৰম দিব। আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপ্পী লক্ষী পূজা। সকলোৰে ঘৰত আনন্দ সুখ শান্তি বিৰাজ কৰক, ধন টকা পইচা আহক। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।